হৈছে মানে নীলিবাৰীৰ আমিনুল আশাকৰ্মী। আজি আমাৰ সেশন আছিল, বুধবাৰে আমাৰ সেশন হয়। বুধবাৰে সেশন হ'লে আগদিনা আমি মানুহখিনি ভেকচিনৰ কাৰণে মাতোঁ। প্ৰেগনেণ্ট ওমেন আছিল, মানে TT সেকেণ্ড ড'জ পাব লগা আছিল। সি মানে তাৰ নিজৰ ঘৰৰ ওচৰতে তাক মানে মাতিব গৈছিল। মাতিব যোৱাত তাৰ শহুৰকে মানে সুধিছে আৰু মানে MCP কাৰ্ড দিয়ে আমাক, যিহেতু কাৰ্ডৰ ছাপ্লাই নাই, কাৰ্ডৰ ছাপ্লাই নোহোৱাৰ কাৰণে NM আশাক দিব পৰা নাই, আশাই যেনিবা বেনিফিচাৰীক দিব পৰা নাই। কিন্তু কাৰ্ড নহ'লেও কোনো কথা নাই, যিহেতু ৰেজিষ্টাৰ থাকে, ৰেজিষ্টাৰত নাম এণ্ট্ৰি কৰা হয়, ৰেজিষ্টাৰত চব এণ্ট্ৰি কৰা হৈছে। কৈছে কাৰ্ডটো নাই, যেতিয়া কাৰ্ড হয় মই কাৰ্ডখিনি দিম। এইখিনি আশাগৰাকী কোৱাৰ লগে লগে তাৰ মানে এই যিজনক মাতিব গৈছিল প্ৰেগনেণ্ট ওমেনজনক, তাৰ শ্বশুৰে একদম আহি কেনে আশাক পূৰা মাৰিছে, মানে গলত কাপোৰ দি মেৰাই কেনে মানে ৰেপ ছিষ্টেম কৰিছে, মানে একদমবাৰে সন্মুখৰখিনি একদমবাৰে যেনেকৈ ৰেপেই হৈছে, ৰেপৰ নিচিনাই হৈছে তেনেকৈ কৰিছে, ঘুচাইছে, মূৰত মানে একদম আঘাতপ্ৰাপ্ত হৈছে। তাত মানে যেতিয়াই মানে সি চিঞৰ বাখৰ কৰি পৰিছে, তেতিয়া ওচৰৰ মানুহখিনি আহি কেনে তাক মানে উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পিছত যেনিবা হস্পিটেলত আহে। কিন্তু ইটোৱে আজি আমি আশাকৰ্মীখিনি ইমান কাম আমাক দিছে চৰকাৰে, ইমান এটা কাম দিছে, ফ'ৰ চেকআপ হ'বই লাগিব, বাচ্চাৰ মৰাৰ পৰা এইবাৰ ডেলিভাৰীৰ মৰাৰ মৃত্যু এইবিলাক চব আমিয়ে কৰি আছোঁ। ফ'ৰ চেকআপ কৰিব লাগে, মাতিব লাগে। গতিকে আমাৰে যদি ছেফটি নাই, আজি মানুহখিনি যদি আমি মাতিব যাওঁতে ফিল্ডত যদি আমাক বেনিফিচাৰীয়ে যদি এনেকুৱা ধৰণৰ কাম কৰে, তেনেহ'লে আমি কি ধৰণৰ কাম কৰিম? এতিয়া আমাৰ ছেফটি নোহোৱা হৈছে, আমাৰ কোনো ধৰণৰ নিৰাপত্তা নোহোৱা হৈছে। এতিয়া আমাৰ আশাক যদি বাহিৰত মাতিব যায়, যদি আমি ৰেপত আমি যদি ভুগিব লগা হয়, এতিয়া আমাৰ নিৰাপত্তা ক'ত আছে? গতিকে আমি এইখিনিকে CM ছাৰ বা আমাৰ DC ছাৰ আৰু আমাৰ মানে জইণ্ট ডিৰেক্টৰ ছাৰ, আমাৰ EM, আমাৰ ইয়াৰে চিৰাঙৰ হেল্থ মিনিষ্টাৰ আমাৰ অৰূপ দে ছাৰ আৰু আমাৰ স্থানীয় জয়ন্ত ছাৰ, যাতে এইখিনি আমাক মানে আশাখিনিক যাতে সুৰক্ষা, যাতে আমি ওলালে ইমান যি কাম দিছে যাতে আমাৰ সুৰক্ষা হয়, এইখিনি যাতে বিহিত ব্যৱস্থা লয়। আৰু যোৱাকালি FIR দিয়া হৈছিল, FIRত আজি পৰ্যন্তও কোনো ধৰণৰ মানে সেই দোষীক কৰায়ত্ব কৰা নাই। এই দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত আমাৰ আশাখিনিয়ে আমি মানে এই কামৰ পৰা আমি বিৰতি থাকিম। কাৰণ কিয়, দোষীক যদি কৰায়ত্ব নকৰে, তেনেহ'লে আৰু এজন বেলেগ পেচেণ্টে বেলেগ আশাক তেনেকুৱা কৰিব। গতিকে আমাক দোষীক একদম উচিত তদন্ত লাগিব, কৰায়ত্ব লাগিব। আৰু যিগৰাকী আমিৰত আশাই এতিয়া হস্পিটেলাইজ হৈ আছে, হস্পিটেলত পৰি আছে, যাতে তাক উন্নত চিকিৎসাৰ কাৰণে চালি জাৰি চাই যাতে চৰকাৰে তাক চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰে, এইখিনিয়ে আমি চৰকাৰৰ ওচৰত অনুৰোধ। তাৰমানে মই ঘৰৰ পৰা ওলাৰ পিছত ৰাস্তাত মানে দেখা পালোঁ যে আৰু পানী ঢালি আছে মাথাত। তো মই ক'লোঁ যে কি হৈছে? কয় ঘৰৰ মানুহটো মাৰিছে। কি কাৰণে মাৰিল? কয় মই আশাকৰ্মী হৈ কামত গৈছোঁ, বাইদেউ মোক অৰ্ডাৰ দিছে যে আজি এইবিলাক মানে ডিউটি আছে, তো ঘৰে ঘৰে কৈ যাব লাগে, চেকআপ আছে। তো এই চেকআপৰ কথাখিনি ক'ব যাওঁতে ইয়াৰ পৰা বোলে খুজিছে আমাৰ কাৰ্ড ক'ত? চৰকাৰৰ পৰা যদি চাপ্লাই নাহে, ইহঁতে কাৰ্ড ক'ৰ পৰাই দিব? এখন শ্লিপত লিখি দিয়ে, পাছত এই শ্লিপখন আৰু এই কাৰ্ডত উঠাই দিব বাইদেউবিলাকে। কাৰ্ডটো এতিয়া নাই এভেইলেবল। তাৰপাছত এই কাৰ্ডৰ কথা কওঁতে দুই কথা এই মানুহটো হঠাৎ কৰি আহি এই মানুহজনক বোলে আক্ৰমণ কৰিছে আৰু কি, মানে চুলিত ধৰি মাৰধৰ কৰিছে, ঘুচি মাৰছে। ওড়নাটো যে আছিল, এই ওড়নাটো মানে এনেকুৱা আছিল না, ফাঁচীৰ দৰে মানে এনেকুৱা টানি ধৰি এনেকুৱা ঘুচি মাৰছে আৰু কি বস্তুটো। ইয়াত মাৰছে, মাথাত মাৰছে। আমি পানী চানী ঢালিলোঁ, পাছত আমি সুস্থ কৰি হস্পিটেলত লৈ আহিলোঁ। আহি কিনে ডক্টৰক মই ক'লোঁ যে ছাৰ এইটো মাৰামাৰি হৈছে, আশাকৰ্মী অন ডিউটিত আছিল, তো গতিকে অলপ ভালকৈ মেচিন দি অলপ চাই চিন্তা কৰি আপুনি ট্ৰিটমেণ্টটো কৰক। তো এই কৈছে যে ঠিক আছে, এইটোতো পুলিচ কেছ হ'ব। তথাপিও মোক ক'লে যে আপুনি এটা ৰিচিপ্ট লৈ আহক। ৰিচিপ্টটো লৈ গ'লোঁ ইমাৰ্জেঞ্চিৰ পৰা, পাছত এই চেলাইন এটা আৰু ইনজেকশ্যন এটা লিখি দিল। আমি এইখিনি মানে আনি ইনজেকশ্যন বেজি টেজি দিলোঁ। দিয়াৰ পাছত আৰু CT স্কেন এইবিলাক হ'ল, এক্সৰে টেক্সৰে হ'ল। তাৰপাছত আমাক সন্ধিয়াত ক'লে যে আপোনালোকে এতিয়া যাব পাৰে আৰু কি, মানে যাব দিলে আৰু কি। পাছতে আমিতো ল'ৰা মানুহ DC অফিচত গ'লোঁ, SP ছাৰৰ ওচৰত গ'লোঁ, কাৰ ওচৰত গ'লোঁ, এইবিলাক এইখিনি কৈ আমি ইফালে গ'লোঁ ৰাতিপুৱা আৰু কি।